Okay guys, আৰু আজি ফাইনালি আৰু এটা নতুন ঠাইত গৈ আছো মানে সেইদিনা গৈছিলো দাউজেং তো আজি গৈ আছো গ্ৰাছলেণ্ড তো মোৰ লগত আছে বিভাস ভাই ক্যামেৰা পারসন পিছফালে আছে আৰু ইফালে আছে আমাৰ ৰক্তিম ভাই আৰু ইফালে আছে আমাৰ বিশাল ভাই তো বলক নাকি মজা লাগব আজি হেল্ল হেল্ল মাইক টেস্টিং ইফালে আমাৰ টিভিএস পুৰা ৰেডি আজিও টিভিএস লৈছো আৰু ইফালে আজি মই চলাম বিশাল ভাইৰ বাইক তে কি যাবা ৰেডি এ আৰু ইয়াৰ পৰা আমি যাব লাগিব তামুলপুৰলৈকে তামুলপুৰৰ পৰাই হ'ব আপোনাৰ 15 কিলোমিটাৰ মান আৰু আমাৰ যদি গুৱাহাটীৰ পৰা আহে মোটামুটি 80 কিলোমিটাৰ মান হৈ যাব তো আমি নলবাৰীৰ পৰা আহিছোঁ নলবাৰীৰ পৰা 75 কিলোমিটাৰ তো এতিয়া আগলৈকে গৈ থাকোঁ আৰু এতিয়া বাজিল 11টা তো 11:30 12টা মান বজাত যাব লাগে আৰু অ'কে আৰু এতিয়া আমি ইয়াতে কিবা এটা খাবলৈকে লৈ ল'লোঁ তাতে ओके गाइस আৰু এতিয়া আমি পাই গলো তামুলপুৰ তো ইয়াৰ পৰা আৰু 45 মিনিট মান লাগিব তো অলপ ভিতৰত সোমাব লাগে তো আগলৈকে গৈ থাকো তাতে আগত গলে আৰু ফালে গলে পাম আমি উদালগুৰি পানেৰী আৰু নাগৰিজুলি তো সেইদিনা গৈছিলো আমি এইফালে উদালগুৰি ফালে তো চাওক এইফালে আছে উদালগুৰি 62 কিলোমিটাৰ এইফালে চাওক আৰু পানেৰী 43 আৰু নাগৰিজুলি 15 কিলোমিটাৰ ओके गाइस আৰু এতিয়া আমি আহি পালো এয়া বালতি ৰিভাৰ তো এইফালে দেখি আছে চাওক আৰু মানে এইটো ভূটানৰ পৰা বৈ আহিছে নদীটো এইফালে বহুত ধুনীয়া মানে বহুত ভাল লাগিছে মানে সেইকাৰণে অলপ টাইম ৰখি দিলো তো বহুত ভাগৰো লাগিল মানে 20-30 কিলোমিটাৰ মান অলপ আগুৱাই আহিলো তো এতিয়া বেছি দূৰ নাই আৰু ক'বাত 20 কিলোমিটাৰ মান আছে তো 20 কিলোমিটাৰ মান গলে আমি পাই যাম গ্ৰাছলেণ্ড আৰু আমি পাই গলো বগামাটি কিন্তু আমি বগামাটি নাযাও তো বগামাটি যোৱা ৰাস্তাৰে এনেকে যায় গ্ৰাছলেণ্ডলৈকে তো এতিয়া আগলৈকে গৈ থাকো আগৰ ৰাস্তাটোৰে এনেকে গলে পাই যাম আমি গ্ৰাছলেণ্ড তো আগলৈকে গৈ থাকো আৰু এইফালে বিশালৰ অৱস্থা একদমে বেয়া চাওক সাইকেলত দিয়া পামেদি পাম মাৰি আছে আগৰটো না পিছতটো এ বে ম্যান আৰু বিৰাজ কেনে ৰে বিশালৰ বাইক পাম মাৰিছো মই এই সাইকেলৰ পাম দি বাইকত দি আছে সাইকেলৰ পামেদি বাইকত দি আছে সব অৱস্থা এনেকা কোনো বাই দেখাই নাছিল চাগে আগতে চাকাটো ফুটছি মানে ও কি দেখাবি নেকি খাম পুৰা খাম একদম আৰু এইফালে চাওক ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ মান গলে আমি পাই যাম গ্ৰাছলেণ্ড নাই আৰু পালোৱে আৰু এইটো ৰাস্তাৰে সোমাব লাগিব ৰাস্তাটো একদমে বেয়া ৰাস্তা মানে একদমে বেয়া ইফালে চাওক ইফালে এটা আছে ৱাটাৰ ক্ৰচিং মানে ও ভাই যোৱাকে পাৰ কৰিলোঁ আমি পাই গ'লোঁ গ্ৰাছলেণ্ড আৰু অলপমান গ'লে পাই যাম এয়া জংঘলৰ মাজে মাজে আমি যাব লাগিব মানে সেইদিনাতে গৈছিলোঁ তেনেকুৱাই অলপ মানে বয়া জংঘল কি ক'ম আৰু ভাই ৰাস্তা নাই আজিও নাই ৰাস্তা আৰু চাওক এইফালে নদীটো চাওক ভাই কি মজা লাগিছে এইফালে চাওক বিশাল কেনে লাগিছে আৰু এয়া আমি পাই গ'লো গ্ৰাছলেণ্ড চাওক এইফালে চাওক ওকে আৰু এয়া আমি আহি পাই গ'লো গ্ৰাছলেণ্ড তো আপোনালোকে দেখি আছে মোৰ পিছফালে আৰু এইফালে চাওক কম ভিউ আছে এইফালে চাওক আহি যাওক আৰু আগৰ পৰাই দেখাই দিছোঁ বহুত মানে ঘাঁহ আছে ওকে আৰু এতিয়া আমি কিবা অলপ খাই লওঁ বহুত ভোক লাগি আছে তাৰমানে বহুত টাইমে আহিলোঁ একো খোৱা নাছিলোঁ তো এইফালে চাওক স্প্ৰাইট লৈ লৈছোঁ ৰুটি আৰু ইফালে আছে আমাৰ পেটিছ তো খাই লওঁ খাই কিনে পুৰা একদম গা ধুম একদম চাই থাকক আপোনালোকে আৰু বিশাল ভাই কি তাৰমানে আহিয়ে পুৰা একদম কাপোৰ চাপোৰ খুলি দিলি নেকি এটা বস্তু চাওক তোৰ পেটে নাই শ্লিম বডি নেকি পুৰা এতিয়া একদম ড্ৰেছ চেছ কৰি ল'লোঁ এতিয়া অলপ গা ধুওঁ বহুত গৰম লাগি আছে পানী মানে একদমেই ঠাণ্ডা কি কম আৰু ইফালে বিভাজতে নামিলে ঐ বাছ কি পানীৰ মাজত খাই আছে দেখোন কেনা লাগছে বিশাল কেনা আৰু মোৰ গোপ্ৰটো মানে ফাৰ্ষ্ট টাইম বাৰু পানীত মানে টেষ্ট কৰিম আহি যা ভাই আহি যা ভাই আহি যা ভাই বাপৰে বাপ ভাই ভাই কেনা ভাই ঠাণ্ডা একদম ঠাণ্ডা
বিবাস খাৰ ওপৰত আকৌ বানৰে মানে কি কাবাক কিবা মনত পৰি আছে নেকি? না আগতে পেট পূজা এনজয় মানে মোৰ এইখিনি জেগা বহুত ভাল লাগি আছে মানে এইফালে যাব মন যায় সেইফালে যাব নোৱাৰি নহয় ঠাত দেখিছেনে পানীত ভাই ভাই মাজত দেখাই দিছো এই পানীত লাজতে লুকাইছে চাক ভাই আৰু এইফালে মানে হাতৰ প্ৰতিযোগিতা দি আছে ভাই ভাই চাওক ভাই মই একো কৰাই নাই এইফালে নিজে নি আছে ভাই আৰু এইখনে হৈছে পানীক ভয় কৰে এইফালে চাওক এই বাস পেনটো উঠে লওক মানে জ্বৰ হৈ যাব ইমান টাইম মানে ইয়াতে পানীত গা ধুই থাকিলে বহুত ঠাণ্ডা পানী আৰু এতিয়া আমাৰ গা চা ধোৱা হৈ গ'ল পুৰা আৰু মানে বৰষুণ দি আছে মানে কিনকিনীয়া বৰষুণ দি আছে চাওক কি মজা ফিলিং ইয়াতে বহুত টাইম থাকিলো বহুতে বেছি ভাল লাগিল বাকি ইহঁতকো লগ পালো ভাই কেনা লাগিল মজা না মজা ওকে ইহঁতকো লগ পালো ভাল লাগিল ইহঁতে মানে কি কেইটামান বাচ্চা মানে কি কৈছে পানীৰ মাজত ধুৰ মাজত গেছি যাই কিনে পুৰা হাত ধুই আছে তো ইহঁতক ভাল লাগিল মাতি আনিলো ইয়াতে তো ঠিকে আছে না বাই 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 ओके गाइस আৰু এতিয়া আমাৰ পুৰা গা চা ধোৱা হৈ গ'ল বহুত মস্তি কৰিলো ইয়াতে গোটেইকেইটাই তো এতিয়া ওলাই যাও ইয়াতে ইমান দেখাব লগা নাই যিমানখিনি আছে আপোনালোকক দেখালোৱে বহুত ধুনীয়া প্লেচ হয় আপোনালোকে আহিব পাৰে এইটো আপোনাৰ বগামাটি সাইডত আছে ধুনীয়া হয় আমাৰ গুৱাহাটীৰ পৰা আহিলে এইটো 80 কিলোমিটাৰ মান হ'ব তো ভাইসকল কেনেকুৱা লাগিল মজা না তো এতিয়া গৈ থাকো নেকি বাহিৰলৈকে তো এতিয়া আগলৈকে গৈ থাকো আপোনালোকক আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমি এতিয়া তাৰ পৰা ওলাই আহিলো বহুত বেছি ভাল লাগিল তাতে অলপ টাইম থাকিলো আৰু ৰাস্তাৰ কাষতে মানে এটা ধুনীয়া ঠাই দেখা পালো আমি গোটেইকেইটা ইয়াতে ৰখিলো পিছফালে সব দেখি আছে আপোনালোকে তো আৰু কেতিয়াবা আহিম গ্ৰাছলেণ্ডত পাৰিলে বহুত বেছি ভাল লাগিল আপোনালোকে আহিব পাৰে তো আপোনালোকে গুৱাহাটীৰ পৰা যদি আহে 85 কিলোমিটাৰ লাগিব বগামাটিত যোৱা ৰাস্তাতে মানে ৰাস্তাৰ ফালে গলে পাই মানে আৰু যদি ভিডিঅ'টো ভাল পালে চাই কিনে সাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো আৰু যদি ভাল পালে লাইক এটা কৰি দিব তো আজিলৈ বাই বাই